যোনে আছে তাতে আমি এখন গাড়ী ফ্ৰী দিয়া কথা কৈছোঁ। তো আপোনালোকে ফ্ৰীতে গাড়ী এখন পাব। তো সোনকালে যাওক, চেনেলটো ছাবস্ক্ৰাইব কৰক। 1,60,000 টকাত চিডান কাৰ পাই আছে। 70,000 দাম বিচাৰিছোঁ। তোমাৰ ভিডিঅ' কলৰ পৰা যদি আহে আমি এখন 60,000 দিম। নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই আজি আহিছোঁ, মোৰ পিছফালে আপোনালোকে গাড়ী দেখা পাইছে। মই আজি আহিছোঁ বৰ্তমান মহিত মটৰ জালুকবাৰীত আছোঁ। আৰু ইয়াতে ষ্টকৰ আপডেট হৈছে আৰু ইয়াতে যিমান পাৰোঁ মই কম দামত আপোনালোকক গাড়ী দেখাম। আপোনালোকে চাব পাৰে, এইফালে গাড়ী আছে আৰু আগৰ ফালেও গাড়ী আছে। তো আমি বেছি দেৰি নকৰোঁ, এখনকৈ ডিটেইলছ আপোনালোকক দিম। ফাৰ্ষ্টতে আপোনালোকক চিনাকি কৰাই দিছোঁ। মোৰ লগত অ'নাৰ দাদা আছে। দাদা নমস্কাৰ। নমস্কাৰ দাদা, আজি মহিত মটৰ্ছত মই ফাৰ্ষ্ট আহিছোঁ। আজি কিমান কমৰ পৰা গাড়ী দেখাব? আমি আমাৰ তাত 60,000 পৰা গাড়ী দেখাম। 60,000 টকাৰ পৰা গাড়ী? ফাইনেন্স নহয়, ডাইৰেক্ট 60,000 দিলে গাড়ীখন পাই যাব। 60,000 টকাত লৈ যাই চলালে হ'ল আৰু। তো আপোনালোকক কৈছে 60,000 টকাত গাড়ী দেখাম বুলি দাদাই। তো আমি চাম কি গাড়ী আছে 60,000 টকাত। আমি ক'ৰ পৰা ষ্টাৰ্ট কৰোঁ এতিয়া? এইখন আপোনাৰ জিপ ভাৰ্চনত থাৰৰ কনভাৰ্ট কৰিছে, মডিফাই কৰিছে। তুমি এলহিলবিলাক দেখাই দিয়া, আপোনাৰ টাচ স্ক্ৰীন মিউজিক চিষ্টেম আছে, এইবিলাক ধুনীয়া আছে। বহুত ধুনীয়া গাড়ীখন মডিফাই কৰিছে। চাই লওক গাড়ীখনৰ টায়াৰ চাওক, কিমান ডাঙৰ টায়াৰ লাগি আছে। আৰু এটা স্পেৰ টায়াৰো আছে, এইফালে চাব পাৰে, পূৰা ব্লেক কালাৰত আছে। এইখন গাড়ীৰ আমি ডিটেইলছ লৈ আছোঁ। দাদা, এইখনৰ ডিটেইলছ কওক। এইখন আপোনাৰ তুমি গাড়ীখন দেখাই দিয়া, এলহিল লাগি আছে, এলহিল পূৰা থাৰত কনভাৰ্ট কৰা আছে, মডিফাই কৰা হৈছে। ভিতৰৰ চিটবিলাক নতুন স্ক্ৰীন, টাচ স্ক্ৰীন মিউজিক চিষ্টেম আছে। টাচ স্ক্ৰীন মিউজিক চিষ্টেম লাগি আছে এইফালে, বহুত ধুনীয়া চাব পাৰে। আৰু দাদা, হেৰি চিট কাভাৰত মানে প্লাষ্টিক গুচোৱাই নাই, প্লাষ্টিক গুচোৱা নাই, চাব পাৰে। গতিকে গাড়ীখন তুমি ভালদৰে দেখাই দিয়া, খুব ধুনীয়া আছে, খুব ধুনীয়া হৈ আছে। লৈ গৈ চলালে হ'ল আৰু। আমি 350 কৈছিলোঁ। যদি তোমাৰ ভিডিঅ' ফালৰ পৰা আহে 3 লাখ টকা হৈছে। গাড়ীখন তুমি ভালদৰে দেখাই দিয়া। আৰু আপোনাৰ 3 লাখ টকাতে থাৰৰ মজা আপুনি গোটেই গুৱাহাটীত অল অসমত ক'তো নাপাব। 3 লাখ টকাতে থাৰৰ মানে মজা পাব। আপুনি চাই লওক, গাড়ীখন দেখাই দিয়া। মানে আপুনি 3.5 লাখ টকা কৈছে, মোৰ ভিডিঅ' চাই আহিলে 3 লাখ টকাত দি দিব, 50,000 টকা ডিছকাউণ্ট কৰি দিব। তো চাই লওক আপোনালোকে এইখন। যদি থাৰ লাগে আপোনালোকক, পূৰা ধুনীয়া জীপৰ পৰা থাৰ কনভাৰ্ট কৰাই আছে, চাব পাৰে। ব্লেক কালাৰত আছে আৰু কালাৰটো খুব ধুনীয়া হৈছে দাদা ন। লৈ গৈ চলালে হ'ল আৰু ফিলটো পাব, কাৰণ ডাঙৰ টায়াৰ লাগি আছে। চাওক, নেক্সট এখন চুইফ্ট দেখিছোঁ মই, ডিটেইলছ কওক দাদা। RS মডেল হয়। এইটো তুমি গাড়ীখন দেখাই দিয়া, আগতে গাড়ীখন দেখাই দিয়া। এইটো RS মডেল হয়। RS মডেলটো মাৰ্কেটত বহুত কম আছে। তোমাৰ এইটো গাড়ীখন দেখাই দিয়া, কিমান ধুনীয়া আছে। ইয়াতে ডিটেইলছবিলাক লিখাই থাকে। 2014 হয়, পেট্ৰল ভাৰ্চন হয়। প্ৰাইচটো 365 আছে, ৰানিংটো 69। তোমাৰ ভিডিঅ' ফালৰ পৰা আহিলে 10,000 ডিছকাউণ্ট পাব। সেইখনত 50,000 টকা ডিছকাউণ্ট, এইখনত 10,000 ডিছকাউণ্ট পাব আপোনালোকে। চাই লওক, গাড়ীৰ কালাৰটো ধুনীয়া হৈ আছে, হোৱাইট কালাৰত আছে আৰু চাব পাৰে একদম। আৰু টায়াৰৰ কণ্ডিশ্যনো নতুন হৈ আছে। টায়াৰৰ কণ্ডিশ্যন মই আপোনালোকক দেখাই দিছোঁ, চাওক। আপোনালোকে যদি বিশ্বাস নকৰে, একদম নতুন টায়াৰ লগাই আছে গোটেইকেইটা। এইখন ফাইনেন্সত ওলাই যাব দাদা, ওলাই যাব এইখনো, চাব পাৰে। এখন চিডান কাৰ দেখিছোঁ দাদা, চেভ্ৰলেটৰ। এইখন মানে এইখন কিমান কৈছে? এইখনৰ দাম আমি 160 কৈছোঁ। 160। তুমি গাড়ীখন চাই লোৱা, বহুত ধুনীয়া গাড়ী। টায়াৰবিলাক চা, চিট কভাৰবিলাক চা, চিটবিলাক চা, ইঞ্জিন চা, বহুত ধুনীয়া হৈ আছে। তুমি 160তে তুমি মানে বহুত ধুনীয়া গাড়ী এখন পাব। 1,60,000 টকাত চিডান কাৰ পাই আছে। বহুত ধুনীয়া গাড়ী, দেখাই দিয়া। চাই লওক, খুব ধুনীয়া হৈ আছে। টায়াৰ নতুন লাগি আছে একদম, চাই লওক। আৰু হোৱাইট কালাৰত আছে পূৰা। এইখন কিমান চনৰ আছিল দাদা? 14ৰ। চাই লওক, খুব ধুনীয়া হৈ আছে গাড়ীখন। লৈ গৈ চলালে হ'ল। আৰু লিখাই আছে ইয়াতে, দাদাৰ গাড়ীবিলাকত চাব পাৰে, পূৰা লিখি থৈ দিছে প্ৰাইচ, কিলোমিটাৰ গোটেইখিনি। এইখন লৈ গৈ চলালে হ'ল আৰু। নেক্সট এখন মষ্ট ডিমাণ্ডেবল কাৰ, এল্টো K10। দাদা, ডিটেইলছ কওক। এইখন 18 হয়। প্ৰাইচটো 260 আছে। আপোনালোকে 18ৰ অল্টো 18 ক'তো নাপাব। 260 আপোনালোকে চালেই বুজি পাব। গতিকে তুমি গাড়ীখন দেখাই দিয়া, চাই লওক। অট'মেটিক হয় গাড়ীখন। অট'মেটিকত আছে এল্টো K10, চাওক, পূৰা অৰিজিনেল পেইণ্টত আছে। আৰু যদি আপোনালোকে গাড়ী পচন্দ কৰে, ইয়াতে আপোনালোকে গাড়ী কিনক বা নিকিনক, একবাৰ দাদাৰ লগত কথা পাতি চাব। দাদাই আপোনালোকৰ যিমান বাজেট থাকে, সেই বাজেটত ইয়াতে গাড়ী নাথাকিলেও বেলেগৰ পৰা হ'লেও দাদাই মেনেজ কৰি দিব। তো আমি আৰু এখন
নেক্সট এখন লৈ আহিছিলোঁ বিট হয় বিট এইটো আপোনাৰ ডিজেল হয় এইখন চাওক টায়াৰৰ কণ্ডিশ্যন নতুন হৈ আছে দাদা যিমান গাড়ী মই দেখা পাইছোঁ টায়াৰ কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে গাড়ীবিলাক ধুনীয়া হৈ আছে আৰু এইখন চাব পাৰে ডিজেল ভাৰ্চনৰ প্ৰাইচটো 150 আছে ৰানিংটো 85000 আছে 2013 হয় বহুত ধুনীয়া গাড়ী আস্কিং কিমান গৈছে এইখন এখন 150 গৈছে 150 কিবা নিগচিয়েবল হ'ব তোমাৰ ভিডিঅ' ফালৰ পৰা আহিলে 5000 ডিছকাউণ্ট কৰি 5000 ডিছকাউণ্ট পাব আপোনালোকে মোৰ ভিডিঅ'ৰ পৰা আহিলে চাওক পুৰা অৰিজিনেল পেইণ্টত আছে গাড়ী কেমেৰা আছে আপোনাৰ গোটেই চাউণ্ড চিষ্টেম গোটেইখিনি বস্তু আছে গোটেইখিনি আছে চাব পাৰে খুব ধুনীয়া হৈ আছে নেক্সট আহিছোঁ আমি ৱেগনৰ এখন দেখিছোঁ 15 মডেল হয় ফাৰ্ষ্ট অনাৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ গাড়ী 15 চাওক ইয়াতে ডিটেইলছখিনি গোটেই আছে 2015ৰ আৰু প্ৰাইচ 3,10,000 টকা আছে অৰিজিনেল পেইণ্টত আছে গাড়ী দাদা ইয়াৰে কিবা ডিছকাউণ্ট হ'ব 3,10,000 টকাত নিশ্চয় হ'ব তোমাৰ ভিডিঅ' ফালৰ পৰা আহিলেতো কিবা এটা ডিছকাউণ্ট দিবই লাগিব যিহেতু তোমাৰ ভিউৱাৰ্ছ তোমাৰ ভিডিঅ' থ্ৰুদি আহিব আমি এইখন 10,000 ডিছকাউণ্ট দিম 10,000 ডিছকাউণ্ট দিম গাড়ীখন তুমি দেখাই দিয়া ফাৰ্ষ্ট অনাৰ গাড়ী বহুত ধুনীয়া গাড়ী ধুনীয়া হৈ আছে টায়াৰ চায়াৰ গোটেই নতুন হৈ আছে চাব পাৰে আপোনালোকে টায়াৰৰ কণ্ডিশ্যন দাদা তাতে মই যিমান গাড়ী চাইছোঁ গোটেইবিলাকত মানে টায়াৰৰ কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে আৰু গাড়ী দাদা একদম চিলেক্টেড গাড়ী কিছুমান মানে ৰাখিছে ডিলাৰত চাই লওঁ নেক্সট এখন মষ্ট ডিমাণ্ডেবল গাড়ী এল্টো 800 আহিছোঁ 19ৰ মডেল প্ৰাইচটো আপোনাৰ 3,10,000 আছে ৰানিং গৈছে 91,000 তোমাৰ যদি ভিডিঅ' ফালৰ পৰা আহে 10,000 আমি ডিছকাউণ্ট কৰি দিম 3 লাখ টকাত দি দিব তো চাই লওক 19ৰ এল্টো 800 আপোনালোকে 3 লাখ টকাত পাইছে আৰু পূৰা অৰিজিনেল পেইণ্টত আছে গাড়ী পূৰা চিকচিকীয়া হৈ আছে লৈ গৈ চলালে হ'ল আৰু চাওক আৰু যদি বেছি ডিটেইলছ লাগে দাদাক মানে ডেছক্ৰিপশ্যনৰ নাম্বাৰ থাকিব কল কৰিলে হ'ল তো আমি নেক্সট গাড়ী লৈ গৈছোঁ নেক্সট এখন ৱেগনত দেখিছোঁ ৱেগনৰখনো খুব ধুনীয়া হৈ আছে কালাৰ চাব পাৰে আপোনালোকে চাওক ৱেগনৰখনৰ ডিটেইলছ ইয়াতে আছে 2018 হয় আৰু পেট্ৰল ভাৰ্চন 1,30,000 টকা কৈছে এইখন চাওক 1,30,000 কিবা ডিছকাউণ্ট হ'ব দাদা হ'ব চব গাড়ীতে ডিছকাউণ্ট আছে মানে ভিডিঅ' ফালৰ পৰা আহিলে 5,000 ডিছকাউণ্ট হ'ব গাড়ীখন ফিক্স প্ৰাইজৰ গাড়ী আছিলে গাড়ীখন দেখাই দিয়া কাগজ পাতি গোটেই আমি নতুন বনাই দিম চব ট্ৰেন্সফাৰ কৰি দিব কাগজ পাতি যি আছে গোটেই আপোনালোকক মানে 1,00,000-1.5 লাখৰ ভিতৰত বহুতে গাড়ী বিচাৰে এতিয়া বহুত ডিলাৰত নাপায় ইমান কম ৰেটত গাড়ী নাপায় কিন্তু মানুহৰ গাড়ী লোৱাৰ চব মানুহৰ সপোন থাকে ইচ্ছা থাকে গতিকে তাৰ কাৰণে আমি কিছুমান অলপ কম ৰেটত ভাল গাড়ী মানে দিয়া চেষ্টা কৰিছোঁ এইখিনি কথা গাড়ীখন তুমি দেখাই দিয়া বহুত ধুনীয়া গাড়ী চাই লওক গাড়ী কালাৰ খুব ধুনীয়া হৈ আছে আৰু দাদা কোনোবাই যদি কয় যে মোৰ বাজেট ইমান টকা আছে ধৰা 1,00,000-1.5 লাখ টকা কিন্তু ইয়াতে সেইটো পচন্দৰ গাড়ী নাই আপোনালোকে মেনেজ কৰি দিব যিমান বাজেট আছে তো সেই বাজেটত আপোনালোকে যিমান পাৰে মানে দাদাই মেনেজ কৰি দিব চাই লওক এইবাৰ কি গাড়ী দেখাব দাদা এইবাৰ আমি এখন ইকো দেখাম 2017ৰ হয় ধুনীয়া গাড়ী আপোনাৰ ৰানিংটো বহুত কম আছে ফাৰ্ষ্ট অনাৰৰ গাড়ী হয় গাড়ীখন তুমি ভালদৰে দেখাই লোৱা বহুত ধুনীয়া গাড়ী হয় এইখন গাড়ীত আমি 3 মাহ ৱাৰেণ্টি দিম ৱাৰেণ্টি থাকিব এইখনত 3 মাহ ৱাৰেণ্টি থাকিব ইঞ্জিন ৱাৰেণ্টি থাকিব 3 মাহ কিবা প্ৰব্লেম হ'লে আমাৰ তাত লৈ আহিলে হ'ল আমি ধুনীয়া কৰি বনাই দিম কিমান চনৰ হয় এইখন 2017ৰ হয় 17 মডেল কিমান কৈছে আস্কিং এইখনৰ দাম আছে আপোনাৰ 380 যদি তোমাৰ ভিডিঅ' ফালৰ পৰা আহে তেতিয়াহ'লে 70 দি দিম 370 10,000 টকা ডিছকাউণ্ট কৰি দিব ভিডিঅ' ফালৰ পৰা আহিলে 70 দি দিম আৰু এইখন ফাইনেন্সত ওলাই যাব ফাইনেন্স কিমান মান টকা দিলে এইখন লৈ যাব পাৰিব এইটো মানে 1 লাখ মান টকা দিব লাগে 1 লাখ মান টকাত ওলাই যাব 1 লাখ মান দিলে ওলাই যাব ঠিক আছে কি দেখাব দাদা নেক্সট আমি এখন টাটা নেনো দেখাই আছোঁ কাৰণ বহুত মানুহে আমাক কম ৰেঞ্জৰ গাড়ী বিচাৰে 50-60-70,000 গাড়ী বিচাৰে মানে কিছুমানে শিকিবৰ কাৰণে বা এনে লোকেলতে ঘূৰিবৰ কাৰণে পাৰ্কিঙৰ কম মানে স্পেচটো বহুত কম খায় পাৰ্কিঙৰ কাৰণে হ'লে আমি এখন আপোনাৰ 70,000 দাম বিচাৰিছোঁ তোমাৰ ভিডিঅ' ফালৰ পৰা যেতিয়া আহে আমি এখন 60,000ত দিম গাড়ীখন তুমি দেখাই লোৱা 2014ৰ গাড়ী হয় কিমান ধুনীয়া গাড়ী গাড়ীখন ভালদৰে দেখাই লোৱা 14ৰ নেনো আপোনালোকে পাই আছে 60,000ত আৰু মোৰ ভিডিঅ' চাই আহিলে 10,000 টকা ডিছকাউণ্ট টোটেলি আপোনালোকে 60,000ত পাই যাব তো চাই লওক 60,000ত এইখন লৈ গৈ চলালে হ'ল আৰু দাদা তো চাই লওক ধুনীয়া হৈ আছে গাড়ীখন একদম মানে কালাৰ অৰিজিনেল পেইণ্টত আছে চাব পাৰে তো আমি যিমান পাৰোঁ আপোনালোকক কমত গাড়ী দেখালোঁ 60,000 টকাটো গাড়ী দেখালোঁ তো দাদা এড্ৰেছটো কি ক'ব
এড্ৰেছটো আমাৰ জালুকবাৰী, গুৱাহাটী জালুকবাৰী। জালুকবাৰীৰ পৰা আপোনালোকে এয়াৰপৰ্ট লাইনটো ল'ব লাগিব। এয়াৰপৰ্ট লাইনটো লৈ বেছি নহয়, আপোনাৰ 2 মিনিটৰ ৰাস্তা হয়। আৰু গুগলত চাৰ্চ কৰিলেও পাব। আমাৰ অপজিট কুমাৰ ইঞ্জিনিয়াৰিং আছে, চাৰ্চ কৰিলে আপোনাৰ গুগলত একদম ইজি পাব। আৰু কিবা অসুবিধা পালে আপোনালোকে ফোন কৰিলে হ'ল, আমাৰ মানুহে যায় আপোনালোকক আহিব। হয় হয়। তো দাদা, নতুন যিখিনি ভিউৱাৰ্ছ আছে, যদি যোনে প্ৰথম মানে চাই আছে মহিত মটৰ্ছৰ, তেওঁলোক কি ক'ব? তেওঁলোকক কৈছোঁ, যদি আপোনালোকৰ গাড়ী লোৱা ইণ্টাৰেষ্টেড আছে, গাড়ী ল'বৰ কাৰণে প্লানিং আছে, আমাৰ লগত যোগাযোগ কৰক। আমাৰ লগত যোগাযোগ কৰিলে আপোনালোকৰ বহুত ফালৰ পৰা সুবিধা হ'ব। একটো আমি গাড়ী ৱাৰেণ্টি দিব চেষ্টা কৰিম। আৰু 2 নম্বৰতে আমি তোমাৰ ভিডিঅ' ফালৰ পৰা আহিলে মিনিমাম এটা 5,000 10,000 দি পৰা ডিছকাউণ্ট কৰি দিম বেলেগত কৰি। আৰু আহিলে গমেই পাব, আমাৰ ইয়াতে বহুত কম ৰেটত গাড়ী আছে। আপোনালোকৰ যেনেকুৱা মনৰ আশা থাকে এনেকুৱা পূৰা কৰাৰ কাৰণে চেষ্টা কৰিম। আৰু মহিত মটৰ্ছত মই কওঁ যে এটা নিজা চেনেল আছে, ইউটিউব চেনেল। তো মই ডেছক্ৰিপশ্যনত লিংকখিনি দি দিম, আপোনালোকে যাই চাব আৰু চেনেলটো সোনকালে 1000 ছাবস্ক্ৰাইবাৰ কৰি দিব। তাতে মানে কি হয়, তাতে আমাৰ অলপ খেলৰ নিচিনা আছে। তাতে আমি এখন গাড়ী ফ্ৰী দিয়াৰ কথা কৈছোঁ। আমাৰ মানে 1000 যেতিয়া গাড়ী চেল হ'ব, আমাৰ গাড়ী ডিলাৰ মানে গাড়ী চেল হ'লে আমি নিজাকৈ ভিডিঅ' বনাওঁ। তাতে যেতিয়া আমাৰ 1000 গাড়ী হ'ব, আমি এখন লটাৰীৰ নিচিনা পাতিম, কোনো পইচা পাতি দিয়া নহয়, ফ্ৰীতে। গতিকে সেইটো আপোনালোকে মানে ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ লাভ হ'ব। আমাৰ ছাবস্ক্ৰাইবাৰখিনি সেই বস্তুটো আমি দিম মানে। তো আপোনালোকে ফ্ৰীতে গাড়ী এখন পাব। তো সোনকালে যাওক, চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু ডেছক্ৰিপশ্যনত নাম্বাৰ আছে, দাদাক কওক যিমান বাজেট আছে আপোনালোকৰ, সেই বাজেট অনুসৰি দাদাই গাড়ী দেখাই দিব। ধন্যবাদ।